হেল্ল' গাইজ, কি খবৰ? সকলো ভালে আছেনে? মোৰো ভালে। আজি আকৌ নতুন এটা মিনি ব্লগ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আৰু আজি হয়তো ভাবিছে এই দেখোন ডাইৰেক্ট কলপাত কাটিলে, কিবা খানা আছে নেকি? পিছে খানা নাই বাৰু। আৰু এই ধুনীয়াকৈ কলপাতখন অলপ চাফ চিকুণ কৰি লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক দেই, তেতিয়া গম পাব কি আছে। আৰু ইয়াত তলত পলিথিন আছিল যে পলিথিনখন পাৰি লৈছোঁ, নহ'লে মানে বালি আহি যাব, পৰি যাব। ধুনীয়াকৈ ইয়া কাৰ লোভৰ পানী পৰিছে। সকলোৱে ভাল পোৱা বস্তু হয়নে নহয় বাৰু কওকচোন। ধুনীয়াকৈ বগৰীকেইটাও ধুই লৈছোঁ। তাৰপাছত কলপাতত দি দিছোঁ। কলপাতখন মানে ৰৈ নাথাকে, কাৰণ আমি ওখ চাপৰিত আছোঁ যে মাটিখিনি অলপ দিগদাৰ হয়। সেইকাৰণে ভাবিছোঁ আৰু অলপ ধনিয়া ছিঙো। আৰু এয়া ধনিয়া গোটেই ফুলি গ'ল। বোলো যি কি নহওক, ধনিয়াৰ চেণ্টটো হ'লে মই গুটি চুটি চব লৈ লৈছোঁ, বোলো পাছত বাচি থাকিম আৰু। তাৰপৰা এনেকৈ আহোঁতে দেখিলোঁ এজোপা অকণমানি তলতে লাগি আছিলে। তাৰ কাষত আকৌ পিঁয়াজ পাত দেখিলোঁ। বাপেকে নতুন এটা ৰেচিপি হৈ যাওকচোন, নে কি কয়? ৰেচিপি নহয় বাৰু, এনেই কৈছোঁ। বোলো পিঁয়াজ পাতো দুটামান দি চাওঁ কেনেকুৱানো লাগে। আৰু এয়া ধুনীয়াকৈ নিমখ, জলকীয়া, ধনিয়া, পিঁয়াজ পাতো দি দিছোঁ বাৰু। কালি ধৰিবহে পৰা নাই অকণ। এতিয়া এই সেউজীয়া অলপ লৈ দেখিছে নহয়, এই দুটা পাত, এই পিঁয়াজ পাত। কাৰ ৰুমৰ পানী পৰিছে। খাই লওঁ এতিয়া দেই, পাছত কথা পাতিম। মোৰ নিচিনাকৈ বাৰু কোনে বগৰী খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু আজি ভাবিছোঁ একদম ধুনীয়াকৈ বগৰী অলপ কাটিলোঁতো দেখিছেই আগৰখিনি ভিডিঅ'ত। আৰু একদম কলপাতত ধুনীয়াকৈ কেঁচা বগৰী, পকা জলকীয়া, ধনিয়া, আৰু কি দিছোঁ জানে? পিঁয়াজ পাতো দিছোঁ। আৰু একদম জলকীয়া খাইছোঁ, ইমান যে মজা লাগিছে নহয়। আৰু কাৰ বাৰু লোভৰ পানী পৰিছে কৈ দিব দেই। এতিয়া মোৰ একদম লোভৰ পানী পৰি গৈছে। ভিডিঅ'টো বাৰু দুদিনমান আগৰে, খালি এডিট কৰিব পৰা নাছিলোঁ যে। আৰু মই বোলো এতিয়াই ভিডিঅ' কৰিবলৈ টাইম নাই, খাই ল, লাভ ইউ অল।